হেল্ল' পিংকি, কি খবৰ? মই আছোঁ দে। ফোন কৰোঁ বুলি সদায় ভাবোঁ ৰ, কিন্তু কিবা কিবি কামত বিজি হৈ থাকোঁ যে, সেইকাৰণে ফোন কৰিব সময় নাপাওঁ। বাপ্পা কি যে ক, বিয়া হৈ আৰু মোৰ কিয় বাহাদুৰি হ'ব? শুনাই দে শুনাই। আই দেখছা, তাইক মই তিত্তাৰ পৰা মাতি আছোঁ। তাই ক'ৰ কণাত চাই ফোন কৰি আছে। বাপ্পা ৰে, মই যে আহিছোঁ তাই সেইটোও গম পোৱা নাই। হা হয় দে, বিৰাট হাঁহি উঠা কথা ক'লিয়ে। তো সঁচাকৈ লগ পাব বিৰাট মন গৈছে জানানা। দেখছা তাই, বাপ্পা ৰে, কাৰ লগত বা ফোনত এনেকৈ হাঁহি হাঁহি কথা পাতি আছে। ইমান সময় মই এতিয়া ৰখি আছোঁ, তাই মোক দেখাই নাই। ইমান ফোনতে মস্গুল। আপি, কি কৰি আছা? মই এতিয়া আহি আধা ঘণ্টা ৰখি আছোঁ, তই মোক দেখাই নাই। ইমানে ফোনত ব্যস্ত তই। মা, আপুনি কেতিয়া আহিছে? মই গমেই পোৱা নাই। মোৰ লগৰ আপি এটাক ফোন কৰিছিলোঁ। তই আৰু মই আহা ক'ত গম পাবি? তই যিহে ফোনত ব্যস্ত, বাপ্পা গোটেই পৃথিৱীখনৰ কথা বাঢ়িয়ে গৈছা। মা, কিবা কাম আছিল নেকি? তই কি মই কামৰ কাৰণে মাতবা আহোঁ নেকি? এনেই মই তোৰ লগত কিয় কথা পাতবা নোৱাৰোঁ? তই মোৰ বড়ি বড়ি, গতিকে তোৰ লগত মই চব কথাই ক'ব পাৰোঁ বা যিকোনো কামেই কৰিব পাৰোঁ। তই আৰু কিয় সেনেকৈ ক? নহয়, মই মানে কামখিনি কৰি আহিলোঁ তোৰ ৰুমত। আহি পেলাই মোৰ লগৰ আপিটোই বহুত দিন মোক ফোন কৰি আছে, মই একদিনো কৰা নাই। সেইকাৰণে আজি আৰু ফোনটো কৰিলোঁ, তাইও বেয়া পাব। হ'ব দে হ'ব, তই সেই লগৰ আপি এটা ফোন কৰাতকৈ তই ঘৰখনৰ অলপ দায়িত্ব ল'বি। তই ঘৰত বোৱাৰী হয়, গতিকে ঘৰখনৰ অলপ দায়িত্ব ল'বি। এনি টাইম ফোন, ৰুমত যাই পুৰুত ফোনটো পুৰুত চাই থাকা। তোৰ সেয়ে কাম, পাকঘৰতো তোক ভাত ৰান্ধি ফোনটো টিপি থকা দেখা পাওঁ, তোক ৰুমত আহিলে তোক ফোনটো টিপি থকা দেখা পাওঁ। বাপৰে বাপ, তই এতিয়া মানে কি ফোনৰ লগতে ব্যস্ত নাকি? মই মানুহ নহয় নাকি? মোৰ লগত কথা পাতবা নোৱাৰা তই? আপুনি আৰু চব কথা সেনেকৈ কিয় কয় মা? ফোন আজিকালি ফোন নহ'লে একো নহয়, গতিকে ফোনটো চাবাই লাগব। মই সেই বুলি কি এনি টাইম কামে কৰি থাকিম নেকি? ফোনটো কি চাবা নোৱাৰোঁ নেকি? এতিয়া তই মোৰ লগত দন কৰবা নাংগে ফোনৰ হৈ। বাপৰে বাপ, মানুহ মৰি যাব, কিন্তু এই কাণত ফোনকেইটা কিন্তু কমলে লৈ ফুৰিব। হ'ব দিয়ক মা, আপোনাৰ কি ক'ব লগা আছে কওক। মই এতিয়া আৰু কাৰোবাক ফোন কৰিব লগা আছে, মেছেজ কৰিব লগা আছে। মইতো গোটেইখিনি কাম কৰি আহিলোঁ, এতিয়া মই ৰেষ্ট ল'ব লাগে ৰুমত। একো কামৰ কথা তোক ক'ব নাছিলোঁ। মই ভাবছিলোঁ তই কিবা এটা কথা ক'ব আহিছিলোঁ, কিন্তু নকম যা। তই যিহে ফোনত ব্যস্ত, তই মোৰ লগত কথা পাতিয়ে যা ফোনত কেইটামান আৰু কাপা পতেলনি যা। সেনেকৈ কথা নক'ব। বাপৰে, ফোনটো কি আপা চলি পাবৰ কাৰণে নেকি? বেলেগ কামৰ কাৰণে নহয়। আমি সেনে হেনাপি নহয়তো। তই যেনিয়ে নহ'লি কিয়, তই মুঠতে সেই ফোনৰে পাগলা, গম পাইছা? যা, মোৰ লগত তই থাকবা নাংগে। তোৰ যদি ইমানে ইচ্ছা তই যা, তই বেলেগকৈ থাকনি, তেতিয়া যিমান ইচ্ছা সিমান ফোন টিপি থাক, তোক তেতিয়া কায়ো ক'বা নাযায়। বাপৰে, এই বুঢ়া মানুহকেইটা থাকলি বিৰাট প্ৰব্লেম। কিবা নহয় কিবা বকি থাকব, একটা ভাল কথা নাই। ক'ত আমাক নিজৰ ছোৱালীৰ নিচিনা কৰি ল'ব? হয়ে ক'ত আছে ইয়ে। শাহু কেতিয়া নিজৰ মা হ'ব নোৱাৰে, আৰু বোৱাৰী কেতিয়া নিজৰ ছোৱালী হ'ব নোৱাৰে। বাপ্পা তই এনেকৈ কথা ক'ব পাৰা হৈছা মোক? তোৰ আৰু কথা নুশুনো, তোৰ কথা শুনিলে মোৰ হাই প্ৰেছাৰ হ'ব। যাওঁ এতিয়া, মোক ৰেষ্ট ল'বা দিয়ক। ইমান মই কথা শুনাৰ কাৰণে আপোনাৰ লগত এনেকৈ ৰখি থকা নাইতো। তোৰ লগত কাই কথা পাতে তই আজি পৰা মোক নামটিবি। বাপৰে, কি টিভিয়ে ইমান বদমাছ। এনে জানিলে মই বিয়াই নহ'লোঁ হয়। নিজৰ ফোন নাইতো, নিজৰ সেই বুঢ়া মোবাইল, খালি সৰু মোবাইল, কথা পাতি থাকে। আমাৰ এতিয়া হিংসা কৰে আমি যে এতিয়া ইমান ডাঙৰ এণ্ড্ৰইড ফোন লৈছোঁ। বুঢ়ী চালি।